Hi guys, আজি মই আপোনালোকলৈ লৈ আহিছো এটা চাহ একাপ চাহ ইয়া মই পানী এগিলাস দিছো ইয়া গৰম হ'বলৈ দিছো দেখিছেনে মই এজনৰ কাৰণে বনাইছো ইয়া পানী উতলিব দিছো মই ইয়া পানীখিনি উতল হাত আমি ইয়াত কিছুমান বস্তু আৰু চাৰিটামান বস্তু দিব লাগিব আৰু আপোনাৰ ইয়া দেখিছে তুলসী পাত আপোনাৰ 10-12টা আৰু ইয়া দেখিছে 10-12টা মান হ'ব আৰু আদা ইয়া মই ৰুকি লৈছো এডোখৰমান আৰু ইয়া দালচেনি মই ইয়া দুটুকুৰা লৈছো ইয়া দেখিছে আৰু আপোনাৰ জালুক 10-11টা মান হ'ব এইখিনি এতিয়া মই মোহাৰি পেলাই পানী দি দিম আৰু আদাখিনিও দি দিম আৰু এইটো জালুক আৰু ইলাচিটো খুন্দি পেলাই মই তাত দি দিম এইটো হেয়া দেখিছেনে মই খুন্দি পেলাই ইয়াত দি দিছো মানে পানীত গৰম হাত দি দিছো এয়া পানী উতলিছে তাত মই দি দিছো আপোনাৰ ইলাচি আৰু জালুকটো পিচি পেলাই এয়া মই আদা দিছো আৰু এই তুলসী পাতখিনি অকনমান হাতেৰে মোহাৰি দিব আপুনি তেতিয়া ৰসটো মানে ওলাব আৰু এই চাহটো খালে আমাৰ ভিতৰৰ ইমিউনিটিটো বঢ়ায় আপোনাৰ এই চাহ কাপ খাই চাবচোন আপোনালোকে ভিতৰৰ ইমিউনিটিটো বহুত বঢ়ায় আপোনালোকে এই চাহ কাপত আৰু এতিয়া কৰোনা ভাইৰাছৰ কাৰণেও ভাল আপোনাৰ এই চাহ কাপ মানে আপুনি দুবাৰ খাব পাৰে ৰাতিপুৱা খালি পেটত নাখাব কিবা খোৱাৰ পাছত এবাৰ খাব আৰু গধূলি মানে যেতিয়া আপোনালোকে চাহ খায় চাহৰ সলনি এইটো খাবচোন আপোনালোকৰ বহুত ভাল হ'ব আৰু কাহ হৈ থাকিলে আৰু চৰ্দি হ'লে আপুনি এই চাহ কাপ খাবচোন খালে আপোনালোকৰ কাহ অকনমান ভাল হ'ব আৰু চৰ্দিটো অকনমান ভাল হ'ব হে এতিয়া দিছেনে চাহটো উতলি আছে এনেকৈ উতলি থাকিব লাগিব মই কিন্তু ইয়াত চাহপাত মই কোনো ধৰণৰ চাহপাত ইউজ কৰা নাই আৰু মই চেনি ইউজ কৰা নাই দেখিছে নহয় মই ইয়াত আপোনাৰ হেয়া 5 মিনিট মান উতলিবলৈ দিব এনেকৈ মানে যিখিনি লৈছিলোঁ আদা তুলসী পাত জালুক ইলাচি লৈছিলোঁ নহয় তাত মানে দি পেলাই আপোনাৰ সেই ইলাচি লৈছিলোঁ হে আপোনাৰ মানে এতিয়া পানীখিনিত আমি দি পেলাই 5 মিনিট মান উতল আহিবলৈ দিম অকনমান মানে ৰং ওলাব ইয়াত ৰং ওলোৱাৰ পাছত মই আপোনালোকক দেখাইছো চাওকচোন এনেকৈ উতলি আছে দেখিছেনে আপোনালোকে 5 মিনিট উতলাই থাকিব কিন্তু মনত ৰাখিব 5 মিনিট উতলাই ৰাখিব ইয়া উতলি আছে দেখিছেনে এয়া উতলি আছে ইমান ধুনীয়াকৈ দেখিছে এয়া আপোনালোকে ইয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে সেয়া ওপৰলৈ আহি আছে চাহ দিয়া নাই কিন্তু এয়া চাওক মই বকাৰ পিছত একাপ লাল চাহৰ দৰে হোৱা নাই নে বাৰু মই ইয়াত কিন্তু কোনো ধৰণৰ চাহপাত ইউজ কৰা নাই অকল মনত ৰাখিব দালচেনি জালুক আদা আৰু তুলসী পাত এয়া মই নেমু এডোখৰ লৈছোঁ অকণমান ধৰক 12 টোপাল বা 10 টোপালমান চেপি দিছোঁ এয়া এনেকৈ অকণমান মই চেপি দিছোঁ এয়া দেখিছেনে এয়া এনেদৰে খাই চাবচোন আপোনালোকৰ বহুত মানে ভাল পাব আপোনালোকে পানী লগা হওক কাহ হওক এনেকৈ মিলাই ল'ব এটা খাই চাবচোন বহুত ভাল হ'ব আৰু আপোনালোকে এইটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ বাই বাই